दुखुथिया सुबुंनि मोनसे एंगारहायै बाहागो जायखौ जों बेराम होनना मिथियो। सोरनि जिउआव बबे समाव मा जायो रावबो मिथिस' हाया। बेबायदिनो सानफा एफा नाख्रेबदों आरो नाख्रेबदों मेगन गोसा बेरामा अजित दासनि सोलेराव। उदालगुरि जिल्ला फानेरि थानानि बेंखनाव थानाय माजुलि ग्रेनड गामिनि थागिबि बिफा जुगल किशोर दासनि 44 बोसोर बैसोनि फिसाज्ला अजित दासआ थांनाय गोलाव समनिफ्रायनो टिबि बेरामाव भुगिना बिसनायाव गोग्लैना दं। बेरामि अजित दासनि फंबाय माधव दासआ फोरमायनाय बायदिब्ला बिदानि बेरामा गिबियाव टिबि जादोंमोनब्लाबो दायो गुबुन बेरामाव बारस्लायनो हमबाय, जायनि जाउनाव देहा फाहामगिरिया जोबथारनायाव अपारेशन खालामनांगौनि खोथा होयो। दुखुनांथाव बाथ्राया बेसोदि बिदानि बेरामखौ सोखानो एबा अपारेशननि थाखाय आखायाव रां गैयैलाय रायजो राजाफोरनि खाथियाव बे समाव राङारि अनसुंथाइनि मदद हास्थायदों दुखुथिया नखरा। बेनिखायनो गोसो गुदुं सुबुंफोरा गाहायाव होनाय एकाउन्ट नाम्बार 3865773463 IBC कड SBIN 00071118 एबा QR क'डनि गेजेरजों मदद हरनो हागोन आरो आबुङै मिथिनो थाखाय जानबुं नाम्बार 8134943745 आव सुलादबो लाहरनो हागोन। ছয় মোৰ নাম মাধৱ দাস, মোৰ মাজুলী গ্ৰেণ্ড গাঁও, হাতীকৰ পোষ্ট অফিচ আৰু ওদালগুৰি ডিষ্ট্ৰিক্ট। আৰু কি হৈছে মানে মোৰ দাদাটো আজি 3 মাহমানৰ পৰা কাহি আছিল। কাহি থকাৰ পিছত ডক্টৰে কফ পৰীক্ষা কৰিব কওঁতে কফ পৰীক্ষা কৰাৰ পিছত টিবি ওলাইছে। টিবি ওলোৱাৰ পিছত টিবি ট্ৰিটমেণ্ট লৈ আছোঁ, কিন্তু এতিয়া আকৌ কিহৰ কাৰণে বা ক'ব নোৱাৰোঁ, মানুহটো বহুত চিৰিয়াছ হৈ গ'ল। এতিয়া তাৰমানে চিৰিয়াছ হওঁতে কৈছে যে এতিয়া ডক্টৰে কৈছে যে অপাৰেশ্যন কৰিব লাগিব। অপাৰেশ্যন কৰিবৰ কাৰণে আমাৰ একে অৱস্থা নোহোৱা হৈছে। আমাৰ তাৰমানে যিখিনি আছিল প্ৰায় শেষে হৈছে। তাৰপিছত আমিও হাজিৰা কৰি খোৱা মানুহ, এতিয়া ধৰ ভাল চিকিৎসাৰ কাৰণে আমি ধৰ ক'ৰবা দূৰত নিব বিচাৰোঁ, কিন্তু আমাৰ আৰ্থিক অৱস্থা ইমান ঠিক নহয় কাৰণে আমি এতিয়া বহি থাকিব লগা হৈছে। আৰু সেইকাৰণে মই ৰাইজক জনাব বিচাৰোঁ যে যদি বা ৰাইজকে হওক বা আমাৰ ধৰ ডিপুটি চিফ ৰিহন ছাৰকে হওক বা আমাৰ MLA ছাৰ ৰিহন ছাৰকে হওক, যোনে হওক ধৰ ডাঙৰীয়াবিলাকো জনাব বিচাৰোঁ যে, লগতে ৰাইজকো জনাব বিচাৰোঁ যাতে আমাক কিবা ধৰ আৰ্থিকভাৱে যদি কিবা অলপ সাহায্য কৰে, তেতিয়াহ'লে আমাৰ দাদাক আমি সুস্থ কৰিবলৈ চেষ্টা কৰিম আৰু যাতে ৰাইজে অলপ সহায় কৰে বা যিকোনো আৰু। এতিয়া ডাক্তৰে কৈছে যে এইটো ধৰ তাৰ এইটো কলিজাটো গোটেই বেয়া হৈ গৈছে বুলি কৈছে। এতিয়া এই কলিজাটো ট্ৰিটমেণ্টৰ কাৰণে কি অপাৰেশ্যন থাকে এইটো আমিও ভালকৈ গম নাপাব পাৰোঁ, কিন্তু অপাৰেশ্যন কৰিব লাগিব বুলি কৈছে। আৰু কিমান মান মোটামুটি 1 লাখ মানৰ ওপৰতে বুলি কৈছে। আৰু ঘৰততো মইতো তাৰ ভাইটি হয়, তাৰ নিজৰ এইটো ল'ৰা হয়, আৰু এটা ল'ৰা আছে, কিন্তু সৰুতে তাৰ মাক ঢুকোৱাৰ পিছত বেলেগে লৈ গৈছে। এইটো তাৰ লগত এতিয়া ৰিলেশ্যন এনেকুৱা নাই বাৰু। এতিয়া ফেমিলি বুলি কওঁতে আমাৰ বৌ এটা আছিল, বৌটো আজি 3-4 বছৰমান আগত এনেকৈ বেমাৰতে ঢুকাইছিল। এনেকৈ আৰ্থিক অৱস্থাৰ কাৰণে বেমাৰতে ঢুকাল আৰু যিহেতু বাচ্ছা মানুহ লৈ। সেইকাৰণে দাদাৰ কাৰণে ধৰ আপোনালোকৰ থ্ৰুদি কিবা এটা ধৰ মেছেজ দিব বিচাৰোঁ আৰু যাতে ৰাইজে গম পায়, কিবা নহয় কিবা যদি অলপ সহায় সাহায্য পায়। ল'ৰাইটো বৰ্তমান বাহিৰত থাকে, বাহিৰত কিবা হোটেল এখনত কাম কৰে, কিবা ৱেইটাৰ নে কি কাম কৰে নেকি। তাতো ল'ৰাইও আকৌ বেছি দিন হোৱা নাই, আজি 2 মাহমানহে হৈছে যোৱা। 2 মাহমান যোৱাৰ পিছত আৰু ক'তনো কিমানখিনি পাব। তথাপি এইটো ঘৰটো যেনে তেনে বনাইছিল, তাৰপিছত যিখিনি পইচা জমা হৈছিল ঘৰটোৰ বনাম বুলি, সেইখিনি পইচা গোটেই বেমাৰতে গুটেই গ'ল। এতিয়া মোটামুটি 3 মাহমানৰ পৰা হৈ আছে। আৰু ভাল অৱস্থাটো তেখেতে এই চকে কৰে, কেতিয়াবা কল বেপাৰ, কেতিয়াবা চব্জি বেপাৰ এইবিলাক কৰিছিল। আৰু কেতিয়া ৰাইজৰ লগতো 2-1জন ধৰ হাজিৰাও কৰিছিল। যিহেতু তাৰ দেহাৰ অৱস্থা ইমান ঠিক নহয়, সেইকাৰণে অলপ বেপাৰ চেপাৰ কৰিছিল। তাৰপিছত এনেকৈ চলি আছিল। আৰু এইটোতো মোটামুটি বেছি দিন কোৱা নাই, মোটামুটি এই কি কয় 20-ৰ পৰা 25 দিনমানৰ ভিতৰত কৰিব কৈছে আৰু ডক্টৰে। টিভিটো হৈছে ট্ৰিটমেণ্টটো লৈছোঁ, কিন্তু আমি টিভিৰ পৰা যিখিনি লক্ষণ দেখাব তাৰ কৰি বেছি আছে তাৰমানে লক্ষণটো। হয়, নাই এই আজি 14 দিন হ'ল ট্ৰিটমেণ্টটো লোৱা, এই বিনামূলীয়া। তাৰপিছত পাছবুকত পইচাও সোমাব বুলি কৈছে 1000 কৰি, কিন্তু এতিয়ালৈকে
কিবা মই এই আমাৰ হাতীগড়ৰ ৰঞ্জিত ছাৰৰ লগতো কথা পাতিছিলোঁ, কৈছে এতিয়ালৈ কিবা ভেৰিফিকেশ্যন হোৱা নাই, ভেৰিফিকেশ্যন একাউণ্টটো কিবা এটা হৈ আছে, সেইকাৰণে পইচা পাতিও এতিয়ালৈকে সোমোৱা নাই। তথাপি যদিও সোমায় তথাপি 1000 টকা মাহত দিব, তাকো খোৱা লোৱাৰ কাৰণেহে দিব, সেইখিনি ট্ৰিটমেণ্টৰ কাৰণে একো যথেষ্ট নহয়। তাৰমানে সেইটো অপাৰেশ্যন কৰিব লাগিব। তাৰমানে টিভিৰ উপৰিও হয়তো আমাৰ দাদাৰ হয়তো বেলেগ ধৰণৰ বেমাৰ আছে আৰু হয়তো কিবা পাথৰ চাথৰো যাব পাৰে বা কিডনিত কিবা হ'ব পাৰে, এতিয়াও আমিও ক'ব নোৱাৰিম, আমি আৰু ইমান লেখা পঢ়া মানুহ নহয়। সেইটোৱে আৰু উদ্দেশ্যটো। হয় হয় হয়, ৰাইজৰ পৰা যদি কোনোবা এটা সাহাৰ্য দিয়ে, মোটামুটি ৰাইজৰ লগতে ধৰ আমাৰ মন্ত্ৰী MLA আছে, কোনোবা MCLA EMO আছে, সিহঁতৰ এই আপোনালোকৰ থ্ৰুদি সিহঁতকো মেছেজটো দিব বিচাৰোঁ। তথাপি আমি ৰিহন ছাৰকো এপ্লিকেশ্যন এটা দিছোঁ, ৰিহন ছাৰে বা কি কৰে কি নকৰে। আৰু তাৰ বাহিৰেও যদি সাহাৰ্যও নকৰে ওপৰৱালাই, তেতিয়া সিহঁতৰ থ্ৰুদিও যদি হস্পিটেলত অলপ যোগাযোগ কৰি দিয়ে, তেতিয়াহ'লে আমি সুবিধাটো অলপ বেছিকৈ ভাল পাম আৰু। কাৰণ যিহেতু আমি পাব্লিক হিচাপে গ'লে আমাক ইমান এটা কেয়াৰ কৰিব নোখোজে, কিন্তু VIP লেভেলত গ'লে মানে অকণমান হ'লেও কেয়াৰ কৰিব। সেইটো এটা আশা কৰি পেলাই যাতে কোনোবাই আমাক হাত মিলি চাই, কোনোবাই আমাক কণ্টেক্ট কৰে, সেইটোৱে মই আশা কৰোঁ আৰু। আমাৰ দাদাক তাৰমানে যিহেতু 15 পৰা 20 দিনৰ কথাহে কৈছিল, এতিয়া লাহে লাহে চিৰিয়াছ বেছি হৈ গৈছে। উঠিব নোৱাৰে, বিচনাতে হাগা মুতা পায়খানা গোটেইখিনি কৰে, পানীও নিজে খাই ল'ব নোৱাৰে, চামুচলে ভাত খায়। সেইকাৰণে বহুত দিগদাৰ হৈছে, ভাতো খাব নোৱাৰে, এই গলত লাগি থকা বুলি কয়। এতিয়া আমি বিচাৰোঁ যে সোনকালে চিকিৎসাটো হওক, অতি সোনকালে 10-12 দিনৰ ভিতৰত বা সপ্তাহৰ ভিতৰতেই হওক। তাৰ কাৰণে কিবা এটা এনেকৈ ভাবিছোঁ আৰু ট্ৰিটমেণ্টটো যাতে আমি কৰিব পাৰোঁ, অলপ দূৰত নিব পাৰোঁ। চৰকাৰীটো আজিকালি ফেচিলিটি অলপ কমেই, প্ৰাইভেটত হ'লেও দেখাব চেষ্টা কৰিম আৰু। যদি চৰকাৰত প্ৰথমে লৈ যাই চাম, পাছত কি হয় কি নহয়, সেইটোৱে আৰু আমাৰ ক'ব লগা।